বেংক একাউণ্ট এড কৰিলোঁ ইউটিউবত বেংক একাউণ্ট এড কৰিব পাৰে $10 কমপ্লিট হোৱাৰ পিছত পিনটো হোৱাৰ পিছত বেংক একাউণ্ট এড কৰিব লাগে এড কৰাৰ পিছত কি হ'ল $100 কমপ্লিট হোৱাৰ পিছত ইউটিউবে পইচাটো পঠাই দিয়ে মানে আপোনাৰ বেংক একাউণ্টত পঠাই দিব মোৰ $100 কমপ্লিট হ'ল এমাহমান লাগিছে আৰু $100 কমপ্লিট হওঁতে মানে মই কমেডি বিহাৰবাৰী আউটপোষ্টৰ ভিডিঅ' দি আছিলোঁ না সেনেকৈ মানে আৰ্নিংটো মানে এমাহমানৰ $100 কমপ্লিট হৈছে $100 কমপ্লিট হোৱাৰ পিছত মোক ইউটিউবে পেমেণ্টটো পঠালে মই ফাৰ্ষ্ট পেমেণ্ট মই কিবা এটা পালোঁ যেনিবা $2-1 টকা মানে কিবা এটা পালোঁ পোৱাৰ পিছত নেক্সট মাহত মানে পেণ্ডিং হৈ আছে আৰু ইউটিউব আৰ্নিং কিবা এটা পেণ্ডিং হৈ আছে আৰু পাব লগা আছিলে মানে ঠিক সেই সময়তে এই বাইলুঙক চেনেলটো ডিমনিটাইজ কৰি দিলে ইউটিউবে কাৰণ কিয় ডিমনিটাইজ কৰিলে যিমানখিনি নেকি ভিডিঅ' আপলোড কৰা হৈছিলে মানে যিমানখিনি ছাবস্ক্ৰাইবাৰ আহিছিলে যিমান ভিউৱাৰ্ছ আছিলে সব বিহাৰবাৰী আউটপোষ্টৰ পৰা আহিছিলে মোৰ ঠিক তেনেকৈ মানে মই মোৰ ভিডিঅ' মই দি আছিলোঁ ঠিক ভিউ তেনেকুৱা নাহে মানে ভিউ কিয় নাহে মানে কণ্টেণ্ট ভাল নহয় কিবা ভাল নহয় পিছত ঠিক তেনেকৈ ভিউ নাহে সেনেকৈ মানে ডিমনিটাইজ হৈ গ'ল চেনেলটো আজি হ'ল 2 দিনমান ঠিক সেইকাৰণে মানে এই ভিডিঅ'টো বনালোঁ আৰু আপোনালোককো ভাবলৈ জনাই দিওঁ বুলি $2-1 টকা আৰ্নিং হ'ল পিছত লাইফ টাইমৰ কাৰণে আৰ্নিং নহয় যদিহে বেলেগৰ ভিডিঅ' উঠাই আপলোড কৰি দিয়ে যদিহে লাইফ টাইমৰ কাৰণে আৰ্নিং কৰিব বিচাৰে তেতিয়াহ'লে নিজৰ কণ্টেণ্ট ডালক ইউটিউবত নিজৰ মতে কাম কৰি যাওক বেলেগৰ ভিডিঅ' একেবাৰে উঠাই পিনে ডালি নিদিব চ' আপোনালোককো জনাই দিওঁ বুলি ভাবিলোঁ চ' এতিয়া মোৰ চেনেলটো ডিমনিটাইজ হৈ আছে ডিমনিটাইজ হোৱাৰ কাৰণ এটাই ৰিউজ কণ্টেণ্ট মানে বেলেগৰ ভিডিঅ' মই ইউজ কৰি আছিলোঁ আগলৈ ভাল ভাল ভিডিঅ' বনাই যাবৰ কাৰণে চেষ্টা কৰিম নিজৰ কণ্টেণ্টৰ ওপৰত মানে যদিহে ভিডিঅ'বোৰ চাই ভাল পায় আপোনালোকে ছাপোৰ্ট কৰি যাব বুলি আশা থাকিল আৰু লগতে চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰি দিব লাইক কৰিব কমেণ্ট কৰিব চ' এতিয়া মই নেক্সট ৰিপ্লাই কৰিম নেক্সট মাহত কিবা এটা তাৰিখ আছে সেইটো তাৰিখত মই ৰিপ্লাই কৰিম আশা কৰোঁ আকৌবাৰ চেনেলটো মনিটাইজ হৈ আহিব বুলি চ' আপোনালোকে আশীৰ্বাদ কৰিব আৰু নেক্সট টাইম যাতে কি কয় এইটো মনিটাইজ হৈ আহে চ' ভাল লাগিল আপোনালোকক মোৰ কথাখিনিও জনাই দিওঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে একেবাৰে নাপাহৰিব চ' বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই বাই বাই